বন্ধনত শান্তনু বৰুৱা বুলি এজন ছাৰ আছিলে তেওঁলোকে যেতিয়া মোৰ মানুহজন মৰিলে মৰাৰ পাছত তেওঁলোকে মোৰ গোটৰ মানুহখিনিও গৈছে তেওঁলোকেও খবৰ কৰিবলৈ গৈছে তাৰপৰা যেতিয়া যোনদিনাখন মানে তেওঁ তিলানি হয় 3 দিন সেইদিনাখন বুধবাৰ পৰিছে মোৰ বন্ধনৰ কিস্তি পৰিছে গোটেইখিনি সদস্যই মিলাই পেলাই দিছে তথাপিও মই কিস্তিটো দি পঠিয়াইছোঁ ছাৰে কৈছে বাইদেউ আপুনি আজি দিব নালাগে আপুনি অহা সপ্তাহত দিলেও হ'ব তেতিয়া গোটৰ সদস্যখিনিয়ে মিলি পেলাই দিছে মই ডকুমেণ্টছ দি পেলাই ইঞ্চুৰেঞ্চ ক্লেইম কৰিছোঁ তাৰপৰা কৰাৰ পাছত 3 মাহমানৰ পাছতে মানে ইঞ্চুৰেঞ্চ মোৰ আহি গ'ল ইঞ্চুৰেঞ্চটো অহাৰ লগে লগে মই পইচাখিনি পালোঁ বা বন্ধন বুলি নহয় RGBNত পাইছোঁ আৰোহণত পাইছোঁ তেনেকৈ য'ত য'ত মানে মাইক্ৰ' ফাইনেন্স হ'লেও মানে তেতিয়ালৈকে বন্ধন বেংক হোৱা নাছিলে ফাইনেন্স হেৰি হৈ আছিলে তেনেকৈ য'ত য'ত পালোঁ তাৰপৰা সেই গোটেই টকাখিনি গোটাই পেলাই মই কি কৰিলোঁ এই দোকানখনত চিকিউৰিটি দি পেলাই মই হোটেল খুলিলোঁ তাৰপিছততো এতিয়া মোৰ চহী মাৰিবলৈ মানুহ নাই এতিয়া মোৰ নমিনী লাগে কি হ'ব তাৰপিছতে ঘৰৰ ভাইটি 18 বছৰ হোৱা নাই মোক তাৰপৰা মই এতিয়া দোকান খুলিবলৈ মোৰ সাহস নাই কিন্তু মই হ'লে এগৰাকী বিধৱা মানুহ এতিয়া দোকানত এতিয়া 10 ৰকমৰ 10জন মানুহ আহিব চবেই এষাৰ ক'ব তেতিয়া মোক বন্ধনৰ শান্তনু বৰুৱা ছাৰে কৈছে বাইদেউ আপোনাক মানুহে কিমান দিন খুৱাব আপুনি মানুহৰ কিবা এটা ক'ব বুলি ভয় কৰিলে আপোনাৰ ল'ৰাটোৰ ভৱিষ্যত কি হ'ব আপুনি কিবা এটা কৰক মানুহৰ কথা ভাবি পিনি যদি আপুনি কিবা এটা নক'ব আপুনি পাছত ছুইচাইড কৰিবলৈ বাধ্য হ'ব ছাৰে তেনেকুৱা কোৱা দেখি মই সাহস কৰিলোঁ সাহস কৰি মই দোকানখন ল'লোঁ দোকানখন লৈ পেলাই চিকিউৰিটি দিলোঁ এগ্ৰিমেণ্ট কৰিলোঁ কৰি পেলাই খুলিলোঁ তাৰপৰা ল'ৰাটো প্ৰাইভেট স্কুলত দিলোঁ মাটি এডোখৰ লৈ পেলাই এতিয়া নিজে মই ল'ৰাটোৱে মই আছোঁ মাটিডোখৰ লৈ পেলাই মই ঘৰ বনালোঁ নিজেই ঘৰ বনাই এতিয়া দোকানখনো চলাই মই এনেকৈ স্বাৱলম্বী হৈছোঁ গোটতো দিবলৈ হৈছে মোৰ ল'ৰাটো পঢ়ুৱাবলৈ হৈছে নিজে চলিবলৈ হৈছে আৰু এটা কথা হ'ল কি মাজতে মানে বন্ধনতো পইচা পোৱা নাছিলোঁ মই বেংকলৈ গৈছিলোঁ বেংক মই নাম নকওঁ বেংকলৈ গৈছোঁ মোক প্ৰথমে ক'লে আপোনাৰ বাইদেউ দোকানত আছে যাব আপুনি গৈ পেলাই লোনটো ল'ব পাৰিব যেতিয়া মই লোনটো ল'বলৈ গৈছোঁ তেওঁ মোক কৈছে যে আপোনাৰ ইনকম টেক্সৰ ফাইল লাগে আমি নিবনুৱা মানুহ যাৰ কোটি কোটি থকা থাকে তেওঁলোকেহে টেক্সৰ ফাইল থাকিব তেওঁলোকেহে ইনকম টেক্সৰ হেৰি দিব পাৰিব আমাৰ যদি নাথাকে আমি যদি দুখীয়া মানুহৰ কাৰণে আমি লোন এটা ল'বলৈ গৈছোঁ তেতিয়াহ'লে আমি ইনকম টেক্সৰ ফাইল শ্ব' কৰি পেলাই ক'ত পাম 3 মাহ দিন চুচৰিছোঁ তথাপিতো মানে বেংকৰ লোনটো নাপালোঁ কিন্তু বন্ধনত আজি ভোটাৰ কাৰ্ডটো দি পান কাৰ্ডটো দি 10জনীয়া গোট এটা খুলি পেলাই আমি পইচা ল'ব পাৰিছোঁ আমাকতো সংগঠনে আহি পেলাই দিয়ে আজি এতিয়া মানুহজন মৰা আজি 7 বছৰ হ'লোঁ সংগঠনে আহি সোধাহি নাই যে বাইদেউ আপুনি বিধৱা পেঞ্চন পাইছে নেকি আপুনি কিবা এটা মাহেকীয়া হেৰি দিছে এইটো আপুনি পাইছে নেকি বা আপোনাৰ কিবা অসুবিধা হৈছে নেকি মোকতো সুধিবলৈ অহা নাই কোনো আজিলৈকে নাই দোকানখন দিছোঁ গোটৰ পইচা লৈছোঁ বুলিহে খাই আছোঁ আৰু আমাৰ এটা কথা ক'ব লাগিব কি আমাৰ গোটৰ মানুহখিনি একতা আছে যে ছাৰক কৈছে যে বাইদেৱে পইচা দিব পাৰিব বাইদেউ সাহস আছে বাইদেউ এনেকৈ মানুহজন মৰিলে যদিও পইচাখিনি গোটেইখিনি ঘূৰাইছে আমাৰ একো অসুবিধা হোৱা নাই সেইকাৰণে বাইদেউক আপোনালোকে পইচাটো দিয়ক এতিয়া মই মাজতে এতিয়া পইচা পাইছোঁ একেদিনাই ছাৰহঁতে পইচা দিছে কিন্তু মই বেংকলৈ 3 মাহ দোকান বন্ধ কৰি 3 মাহ গৈ চুচৰিছোঁ যদিও মই পইচাটো নাই পাওঁ তেওঁলোকে ইদিনাখন কয় বাইদেউ আপোনাৰ ট্ৰেড লাইচেঞ্চ লাগিব ইদিনাখন কয় বাইদেউ নহয় আমুকটো লাগিব 2 বছৰৰ আগৰ বিচাৰিছে কিন্তু যিগৰাকী মহিলাই প্ৰতিবাদ কৰিছে তেওঁলোকক কৈছোঁ যে আমাক এইকণ সুবিধাৰ পৰা আপোনালোকে বঞ্চিত নকৰিব আপোনালোকে পইচাটো অপব্যৱহাৰ কৰিছে ব্যৱহাৰ কৰিব পৰা নাই সেইকাৰণে আপোনালোকৰ কিস্তি হোৱাত প্ৰব্লেম হৈছে আমাৰ নাই হোৱা আৰু আমাৰ নাজিৰা গোটৰ মহিলাখিনিৰ মাজত একতা আছে আমি কোনোবা এগৰাকীয়ে দিব নোৱাৰিছে আমি মিলাই লৈ দিছোঁ আমি ছাৰকো জানিবলৈ দিওঁ আমাক বন্ধনৰ ছাৰে হ'লেও ক'ব ছেটিঙত ফাইনেন্সৰ ছাৰে হ'লেও ক'ব যে আমি দি দিছোঁ কাৰণ কেলৈ আমি ইগৰাকীৰ প্ৰতি সিগৰাকী দায়বদ্ধ এগৰাকী কিবা এটা হ'লে আমি আনগৰাকীয়ে চাব লাগিব কিন্তু য'ত একতাটো নাই তাতহে প্ৰতিবাদ কৰিবলৈ ওলাইছে আৰু এটা কথা মই প্ৰশ্ন কৰিছোঁ যে যেতিয়া যে আজি বন্ধন ওলোৱা আজি মই লোৱা আজি 7 বছৰ হ'ল আজি তেওঁলোকে যে আজি প্ৰতিবাদ কৰিবলৈ পালে এই আগতে 7 বছৰে তেওঁলোকে কি কৰিছিল 7 বছৰৰ পৰা বন্ধনে যেতিয়া আমি বন্ধন নাজিয়াত তেতিয়া আমাৰ নাছিলে 13 চন আছিলে নেকি মই 2012 চনত তেতিয়া আমি বন্ধনৰ ছাৰৰ ওচৰলৈ গৈছোঁ তেতিয়া টেকেলিপুটাত ক'ত আছিলে যে ছাৰ আমি নাজিয়াত এনেকৈ বন্ধন গোট এটা খুলিবলৈ বিচাৰিছোঁ আপোনালোকে ইয়ালৈ আহক তাৰপিছত আমি তেতিয়া ছাৰে কৈছে যে সুদৰ হাৰ ইমানকেইটা কিস্তি আপোনালোকে ঘূৰাব লাগিব আৰু কিস্তি ইমানকৈ পৰিব তেতিয়া মানুহজনেতো জানি শুনি চহী মাৰিছে আৰু গোটৰ মানুহখিনি সুধিছে যে বাইদেউ আপোনালোকৰ আপত্তি আছে নেকি এই বাইদেউক পইচাটো দিয়া তেওঁলোকে কৈছে যে আপত্তি নাই আৰু সুদৰ হাৰ জনাৰ পাছত আপত্তি নথকা পাছত তেওঁলোকক প্ৰতিবাদ কৰিবলৈ তেওঁলোকে এতিয়া ক'ব আহিব আজি কি প্ৰথমে বন্ধনে 12,000 দিছিলে বা 7,000 দিছিলে তাৰপৰা 14,000 দিলে 40,000 বা 60,000 দিলে তেতিয়া পইচাটো কমটি আছিলে কিস্তিটো কমটি আছিলে তেওঁলোকৰ একো নাছিলে কিন্তু এতিয়া পইচাটো তেওঁলোকৰ যেতিয়া বন্ধনে 1 লাখ 2 লাখকৈ দিবলৈ ধৰিলে নিবনুৱা যেতিয়া সংস্থাপন হ'ল তেতিয়া তেওঁলোকৰ যেতিয়া কিস্তিটো দিবলৈ বেছি হ'লে তেওঁলোকৰ প্ৰতিবাদো আহিব তেওঁলোকক মই এইটোৱে প্ৰশ্ন কৰিছোঁ যে যেতিয়া বন্ধনৰ গোটত পইচা লৈছে তেতিয়া তেওঁলোকে সাংবাদিকক সুধি পেলাই লৈছিলে নেকি তেওঁলোকে থানাত গৈ পেলাই সুধি লৈছিলে নেকি তেওঁলোকে SDO অফিচৰ মুখৰ আগত গৈ সুধি লৈছিলে নিজে আমি বন্ধনৰ পইচাটো ল'বলৈ বিচাৰিছোঁ
আৰু আপোনালোকে কি কয় তেতিয়াতো সুধি লোৱা নাছিলে সেইখিনিয়ে মোৰ বক্তব্য আৰু ক'বলগীয়া একো নাই আৰু আমাৰ মানে নাজিৰা গোটেই মহিলাখিনিয়ে সেইটোৱে আমি সেইকাৰণে একতা হৈ পেলাই সজাগতা সভা পাতিছোঁ আৰু তেওঁলোকে যদি ইমানতো যদি নেমানে তেওঁলোকে যদি কয় আমাৰ অমুক হৈছে আমি ছুইচাইড কৰিবলৈ লৈছোঁ কিন্তু তেনেকৈ কৰিলে আমিও ৰাস্তালৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিম কাৰণ কেলৈ আমি নিবনুৱা মানুহখিনিয়ে যদি যেতিয়া সংস্থাপন পাইছোঁ তাৰ পৰা যদি আমি বঞ্চিত হ'ম তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিম আমুক কৈছোঁ আমি তমুক কৈছোঁ কিন্তু ক'বলৈ গ'লে যিবিলাক মহিলাই পইচাটো ব্যৱহাৰ কৰিব জনা নাই অপব্যৱহাৰ কৰি আছে সংগঠনৰ গাত দুখ নিদিওঁ তেওঁলোকৰ গাত আমি দুখ দিছোঁ আৰু আমি যিকণ সহায় পাই আছোঁ তাৰ পৰা বঞ্চিত নকৰিবলৈ তেওঁলোকক অনুৰোধ কৰিছোঁ